মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 8.2 প্ৰশ্ন 1ৰ 3 নম্বৰটো সমাধান কৰিম। প্ৰশ্ন 1ত কি আছে? তলত দিয়াবোৰৰ মান উলিওৱা। cos 45 ডিগ্ৰী বাই sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী। আমি এনেকুৱা ধৰণৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে সদায় আমি cos 45 ডিগ্ৰীৰ মান কিমান, sec 30 ডিগ্ৰীৰ মান কিমান, cosec 30 ডিগ্ৰীৰ মান কিমান বা sin 30 ডিগ্ৰীৰ মান কিমান বা cot 45 ডিগ্ৰীৰ মান কিমান সেইবিলাক আমি জানিব লাগিব। তাৰ কাৰণে আমি তালিকাখন নোট ৰাখিব লাগিব। এতিয়া আমি সমাধান কৰোঁ। সমাধান আমি জানো যে cos 45 ডিগ্ৰী is equal to কিমান 1/√2, sec 30 ডিগ্ৰী is equal to কিমান 2/√3 আৰু cosec 30 ডিগ্ৰী is equal to কিমান, cosec 30 ডিগ্ৰী মানে হৈছে 2। এটাকে cos 45 ডিগ্ৰী বাই sec 30 ডিগ্ৰী প্লাছ cosec 30 ডিগ্ৰী is equal to কিমান পাম 1/√2, sec 30 ডিগ্ৰী মানে কিমান 2√3 প্লাছ cosec 30 ডিগ্ৰী মানে কিমান 2। এতিয়া আমি এইখিনি সমাধান কৰিব লাগে। এইখিনি সমাধান কৰিলে কিমান পাম? আমি এতিয়া কি কৰিলোঁ 1/√2 ওপৰত ৰাখিলোঁ, তলত এইখিনিৰ 2/√3 আৰু 2 তলত এটা 1 আছে, তাত √3 আৰু 1 লসাগু আমি √3 পালোঁ। গতিকে √3 কিমান বাৰ যাব? একবাৰ যাব, গতিকে 2 × 2 হ'ব প্লাছ 1 √3 কিমান বাৰ যাব? √3 বাৰ যাব, গতিকে কি হ'ব 2 × √3 হ'ব। এতিয়া তোমালোকে জানানে আমি যদি 1/√2 ইনটু দিওঁ তেনেহ'লে এইটো উল্টি যাব, তলৰটো ওপৰত যাব, √3টো ওপৰত যাব আৰু 2 + 2√3টো তলত আহিব প্লাছ 2√3। অৰ্থাৎ মই কি কৈছোঁ, ধৰা আমাৰ হাতত এটা এনেকুৱা অংক আছে 2/3। এতিয়া 3 ইনটু কৰিলে আমি কি পাম? 3টো ওপৰত যাব আৰু 2টো তলত আহিব, অৰ্থাৎ হ'ব 3 × 3 = 9 আৰু তলত থাকিব 2। এইটো সঁচা হয় নে নহয় তোমালোকে প্ৰমাণ চাব পৰা। আমি এনেকৈ উল্টাই দি 9/2 পাইছোঁ নহয়। এতিয়া আমি সেইটোকে এগেইন লওঁ, অৰ্থাৎ এইখিনি পুনৰ আমি ইয়াত লৈ লওঁ। এতিয়া ইয়াতো আমি ওপৰতো 3ৰে পূৰণ কৰি দিওঁ, তলতো 3ৰে পূৰণ কৰি দিওঁ। ইয়াত 3 কটা কাটি গ'ল, ওপৰত কিমান হ'ল 3 × 3 = 9 আৰু তলত 2 থাকিল, অৰ্থাৎ 9/2 আমি পাইছোঁ। অৰ্থাৎ আমি উল্টাই দিওঁ 9/2 পালোঁ আৰু এনেকৈ ওপৰতলৈ 3ৰে মাল্টিপ্লাই কৰিও 9/2 পালোঁ, অৰ্থাৎ আমি উল্টাই দিয়া ছিষ্টেমটো শুদ্ধ। এতিয়া আমি এইখিনি সমাধান কৰোঁ। এইখিনি সমাধান কৰিলে আমি কিমান পাম? ওপৰত হ'ল √3, তলত হ'ব 2√2 প্লাছ 2 × √3 কিমান হ'ব 2 × 3 = 6 √6। ইয়াৰ পাছত আমি কি কৰিম? ইয়াতো 2 আছে, ইয়াতো 2 আছে, আমি 2টো কমন ল'ম তলৰ পৰা। ওপৰত √3 থাকিল, তলত আমি 2টো কমন ল'ম, থাকিল কিমান √2 প্লাছ √6। আমি এতিয়া এই হৰৰ পৰা ৰুট চিনটো উঠাব লাগিব। তাৰ কাৰণে আমি কি কৰিম? এই 2টো কমন যেটো লৈছোঁ সেইটো একাষৰীয়াকৈ ৰাখি এইখিনিক আমি অলপ বেলেগ পদ্ধতিত লৈ যাম। সেইখিনি তোমালোকে মনোযোগেৰে চাবা। √2
2 plus root 6 into root 2 minus root 6 এনেকুৱা কিয় কৰিলো জানানে তলত root 2 minus root 6 এৰে মাল্টিপ্লাই কৰাৰ লগে লগে ওপৰত কৰিব লাগিব root 2 minus root 6 এনেকুৱা কৰাৰ এটা কাৰণ আছে আমাৰ এটা সূত্ৰ আছে a plus b into a minus b is equal to কিমান পাম আমি a square minus b square অৰ্থাৎ আমি ইয়াক এই সূত্ৰটো পেলাই a square minus b square ৰ ৰূপলৈ লৈ যাম আর কি লৈ গলে কি লাভ হ'ব তোমালোকে চাই থাকিবা লৈ গলে আমি তলৰ পৰা ৰুট চিনটো উঠাব পাৰিম এতিয়া কি হ'ল এটো আমাৰ a হিচাপে থাকিব এটো আমাৰ b হিচাপে থাকিব গতিকে a স্কয়াৰ মানে কিমান হ'ব √2 হোল স্কয়াৰ মাইনাস b হিচাপে কিমান থাকিব √6 হোল স্কয়াৰ ওপৰত কিমান থাকিল √3 into √2 minus √6 এইখিনি গিতে সমাধান কৰি কিমান পাম √2 স্কয়াৰ মানে কিমান 2 √6 স্কয়াৰ মানে কিমান 6 আৰু ওপৰত কিমান হ'ব √2 into √3 √6 minus √3 into √6 কিমান হ'ব 3 গুণ 18 এতিয়া কিমান পালো আমি 2 into minus 4 6 ৰ পৰা 2 গলে minus 4 হ'ব আৰু ওপৰত কিমান থাকিব √6 into আমি 18 কেনেকৈ ভাঙিব পাৰো 3 স্কয়াৰ into 2 or 3 স্কয়াৰ মানে 9 into 2 নহয় তলত কিমান হ'ল -8 ওপৰত হ'ল 6 3 স্কয়াৰ মানে কি হ'ব 3 স্কয়াৰ মানে সরি √3 স্কয়াৰ মানে কি হ'ব 3 আৰু √3 স্কয়াৰৰ লগত 2 মাল্টিপ্লাই হৈ আছে √3 স্কয়াৰৰ লগত √2 মাল্টিপ্লাই হৈ আছে গতিকে √3 স্কয়াৰ টু 3 হ'ব আৰু √2 টু √2 হিচাপে থাকিব গতিকে কিমান পালো 3√2 এতিয়া আমি কি কৰিলো ওপৰটো মাইনাসৰে মাল্টিপ্লাই কৰিলো √6 minus √3 √6 minus 3√2 minus d minus 8 কৰিলে কি পালো আমি তলত পালো +8 ওপৰত কি পাম -√6 plus 3√2 আৰু শেষত কি পাম আমি প্লাস 2 ইফালে আনিলো 3√2 minus √6 সমাধান হ'ল